শ্ৰদ্ধাসকল আজি বহুদিনৰ মূৰত আন এটি ভিডিঅ' লৈ আপোনালোকৰ কাষলৈ আহিলোঁ। ইতিমধ্যে আপোনালোকে নটিফিকেশ্যন পাইছে সম্ভৱতঃ যে আমাৰ যি 2025 আৰু 26 বৰ্ষৰ ইউডাইচ সেই ইউডাইচৰ আমি কামসমূহ সম্পন্ন কৰিব লাগে। গতিকে আমাৰ ইউডাইচ পৰ্টেলত আমাৰ কি কাম কৰোঁ ইতিমধ্যে আপোনালোক সকলোৱে জানেই। কামখিনি ইতিমধ্যে গত বৰ্ষসমূহত আপোনালোকে খুব ধুনীয়াকৈ কৰি আহিছে। এতিয়া আমাৰ ইয়াত তিনিটা কাম থাকে, যিটো আটাইতকৈ প্ৰথম যদি আমি প্ৰায়ৰিটি দিওঁ তেতিয়াহ'লে কাক দিব লাগে? ষ্টুডেণ্ট। আমি প্ৰথমে ষ্টুডেণ্টৰ কাম কৰিব লাগে নাম্বাৰ 1। তাৰপাছত আমাৰ টিচাৰ্ছ মডিউল এইটো এটা আছে নাম্বাৰ 2, আৰু থাৰ্ড আছে আমাৰ প্ৰফাইল এণ্ড ফেচিলিটিছ এইটো নাম্বাৰ 3। তাৰমানে আমি যেতিয়া ইউডাইচৰ কাম কৰোঁ তেতিয়াহ'লে আমি এই তিনিটা মডিউলৰ কাম আমি সম্পূৰ্ণ কৰিব লাগিব। আৰু আন এটা কথা যে আমি প্ৰতিটো মডিউল যেতিয়া সম্পূৰ্ণ কৰিম, কৰাৰ পাছত আমি ফাইনেলাইজ কৰিব লাগে। ঠিক আছে, গতিকে সেইখিনি সম্পূৰ্ণ হোৱাৰ পাছতহে আমি আমাৰ ইউডাইচটো সম্পূৰ্ণ হৈছে বুলি আমি ক'ব পাৰিম। তাৰমানে কনচেণ্ট দিব লাগে ধুনীয়াকৈ লাষ্টত টিক মাৰি পিনে। গতিকে সেইটো আপোনালোকে ইতিমধ্যে যোৱা বৰ্ষসমূহত আপোনালোকে খুব ধুনীয়াকৈ কৰিছে। গতিকে আমি ফাৰ্ষ্ট আমি এই মডিউলৰ তিনিটা মডিউলৰ প্ৰথম আমাৰ প্ৰায়ৰিটি হৈছে, প্ৰথম আমাৰ কামটো হৈছে ষ্টুডেণ্ট মডিউল। যিহেতু আমাৰ বৰ্তমান সময়ত শিক্ষা সেতু আৰু ইউডাইচ একেলগতে সামঞ্জস্যভাৱে চলি আছে, আৰু দুইটা ইকুৱেল হ'ব লাগিব আমাৰ ষ্টুডেণ্টসমূহ বা অন্য যিখিনি আমাৰ তথ্য আছে। গতিকে আমি এই কামখিনি আমি এতিয়াই আৰম্ভণিৰ পৰা খুব ধুনীয়াকৈ সুচাৰুৰূপে কৰিব লাগিব। আৰু এইটো কাৰণে ইম্পৰ্টেণ্ট, এই আমাৰ যি ষ্টুডেণ্ট মডিউলটো এইটো কাৰণে ইম্পৰ্টেণ্ট হৈছে কাৰণ ইয়াৰ লগে লগে আপোনালোকে জানে যোৱাবাৰৰ পৰা আপোনালোকে কি বনাই আছে? আপাৰ বনাই আছে, হয়নে? গতিকে আপাৰ এতিয়া যিসমূহ ষ্টুডেণ্টৰ আপাৰ অলৰেডি আছে তেওঁলোকৰ আমাৰ কোনো কাম নাই। তেওঁলোকক জাষ্ট আমি তেওঁলোকক প্ৰমোশ্যন যেতিয়া কৰিম বা তেওঁলোকক আপগ্ৰেড কৰিম, অট'মেটিক সেইটো শ্ব' কৰিব। কিন্তু যিবিলাক ষ্টুডেণ্টৰ নতুনকৈ তেওঁলোকৰ আধাৰ হৈছে, ঠিক আছে, যিবিলাকৰ আধাৰ বৰ্তমান আহিলে, আধাৰ অহা ষ্টুডেণ্টসমূহৰ লগত ইমিডিয়েট আমি তেওঁলোকক আকৌ আপাৰ ক্ৰিয়েট কৰিব লাগিব। ঠিক আছে, বা আপাৰ জেনেৰেশ্যন আমি কৰিব লাগিব। গতিকে আমি যেতিয়াই ষ্টুডেণ্টৰ প্ৰগ্ৰেশ্যন সম্পূৰ্ণ কৰিম তাৰ লগে লগে ইমিডিয়েট আমি কি কৰিব লাগিব? তেওঁলোকৰ কাৰণে আপাৰ বনাব লাগিব। কাৰণ আপাৰটো এতিয়া খুব এটা ইম্পৰ্টেণ্ট ষ্টুডেণ্টৰ মানে প্ৰয়োজনীয় এটা তথ্য। গতিকে আমি আপাৰটো ক্ৰিয়েট কৰিব লাগিব। গতিকে আমি প্ৰথমতে আমি ষ্টুডেণ্ট মডিউলটো এবাৰ চেক কৰি লওঁ, যিহেতু আপোনালোকে সকলোৱে জানেই কথাখিনি, কিন্তু আপোনালোকে এবাৰ জাষ্ট ৰিভাইজৰ কাৰণে আপোনালোকে এবাৰ দেখাই দিছোঁ। ঠিক আছে, আহকচোন। আমি ডাইচটো খোলাৰ লগে লগে আমি ষ্টুডেণ্ট মডিউল যাম। আপোনালোকে দেখিছে ষ্টুডেণ্ট মডিউল মই ক্লিক কৰিম। প্ৰথমতে ষ্টুডেণ্ট মডিউল গৈ আমি মই এখন বিদ্যালয় ল'লোঁ। এতিয়া চাওক দুটা বৰ্ষ ওলাই আছে 24-25। তাৰমানে আমাৰ ইতিমধ্যে এই কামখিনি চাওক। এতিয়া ইয়ালৈ কি কৰিব লাগে? এই বস্তুখিনি আমি ইয়ালৈ কনভাৰ্ট কৰিব লাগে, তাৰমানে ইয়ালৈ আমি প্ৰমোট কৰিব লাগে। ঠিক আছে, গতিকে আমি কি হ'ল তাৰমানে প্ৰগ্ৰেশ্যন আমি কামখিনি প্ৰগ্ৰেশ্যন কৰিম। তো আমি প্ৰথমে ষ্টুডেণ্ট মডিউল 25-26 আমি উলিয়াই দিলোঁ। উলিওৱাৰ পাছতেই আপোনালোকে কি কৰিব চাওক, আপোনালোকে লেফ্ট ছাইডে থকা এই লেফ্ট কৰ্ণাৰটোলৈ মন কৰিব। এই লেফ্ট ছাইডে যি দেখিব, লেফ্ট ছাইডে চাব ষ্টুডেণ্ট মুভমেণ্ট, ইয়াত শ্ব' কৰা নাই ভালকৈ, ই তলতে পাব যে ষ্টুডেণ্ট মুভমেণ্ট এণ্ড প্ৰগ্ৰেশ্যন দেখিব দেই। ই এটা আছে চাব ষ্টুডেণ্ট মুভমেণ্ট এণ্ড প্ৰগ্ৰেশ্যন। ঠিক আছে, ক্লিক কৰিব লাগিব। তাত ক্লিক কৰাৰ লগে লগে এই দেখিছেন অপশ্যনটো, এই চাওক ষ্টুডেণ্ট এইটো মুভমেণ্ট এণ্ড প্ৰগ্ৰেশ্যন। ষ্টুডেণ্ট মুভমেণ্ট এণ্ড প্ৰগ্ৰেশ্যন আমি যেতিয়া ক্লিক কৰিব, তাত প্ৰগ্ৰেশ্যন এক্টিভিটিত আপোনালোকে ক্লিক কৰিব। ঠিক আছে, এতিয়া এটা কথা আপোনালোকে মন কৰিব, প্ৰথমতে আমি প্ৰগ্ৰেশ্যন এক্টিভিটিৰ কামখিনি কৰি ল'ম। তাৰমানে প্ৰগ্ৰেশ্যন মডিউলৰ যি কাম থাকিব সেই কামখিনি আমাৰ সেইখিনি আমি কৰি ল'ব লাগিব। ঠিক আছে, মই প্ৰগ্ৰেশ্যন এক্টিভিটিত মই ক্লিক কৰিলোঁ। ক্লিক কৰাৰ লগে লগে দেখিব আপোনালোকে খুব ধুনীয়াকৈ দেখিব ইয়াত এই অপশ্যনকেইটা আহিব যে প্ৰগ্ৰেশ্যন মডিউলটো আহিব ইয়াত আহিব। তাৰ পৰা আমাৰ ভিউ ওপৰত আহিব, প্ৰগ্ৰেশ্যন ইউজাৰ মেনুৱেলখন ওপৰত আছে। তো চামাৰী, তাৰমানে যেতিয়া আমি ক্লাছ ৱাইজ কৰি থাম তাৰমানে আমি চামাৰীটো চেক কৰি যাব পাৰিম যে কোন ক্লাছৰ কোন ছেকশ্যনৰ আমাৰ কিমানখিনি কাম হ'ল। আৰু একেবাৰে অন্তত যেতিয়া আমি এটা ক্লাছ শেষ কৰিম, মই দেখাই আছোঁ আপোনালোকে চাব। মই ক্লিক কৰিলোঁ, মই যিকোনো এটা ক্লাছ ল'লোঁ, ক্লাছ 6 লৈছোঁ মই ছেকশ্যনে, মই ক্লিক কৰিলোঁ। ষ্টুডেণ্টৰ এগেইনষ্টত ধুনীয়াকৈ আমি যেতিয়া কৰিছোঁ চাব, এতিয়া এজন ষ্টুডেণ্ট আমি চাই লৈছোঁ যে বৃষ্টি গগৈ, মই নামটো লৈ লৈছোঁ। তাৰমানে ইয়াত চাওক প্ৰগ্ৰেশ্যন ষ্টেটাছটো খুব ধুনীয়াকৈ গোটেই দিব লাগিব। ই পাছ কৰিলে নে ফেইল কৰিলে, মাৰ্কছ কিমান পালে,
কিমান দিন স্কুলত তেওঁ এটেণ্ডেঞ্চ আছিলে, ষ্টেটাছটো কেনেকুৱা হয়, ঠিক আছে। তাৰপিছতে ক্লাছ চিলেকশ্যন কৰিলে আপোনাৰ, ঠিক আছে। ইয়াৰ পিছত আমাৰ এইখিনি আপডেট আহিব, তেওঁৰ পাছ হ'ল নে ফেইল হ'ল নে, গোটেই ডাটাখিনি আমি ক্লিয়াৰ কৰিলোঁ। গতিকে এই গোটেইখিনি আমাৰ ষ্টুডেণ্ট সম্পূৰ্ণ হোৱাৰ পাছত যদি এটা ক্লাছৰ এটা ছেকশ্যনৰ, ঠিক আছে, এতিয়া ডাঙৰ স্কুলবিলাকৰ ছেকশ্যন থাকিব কিন্তু সৰু স্কুলৰ ছেকশ্যন নাথাকে, গতিকে সেইখিনি কমপ্লিকেশ্যন আপোনাৰ ফাইনেলাইজ কৰিব লাগিব। তাৰমানে আটাইকেইজন ষ্টুডেণ্ট যেতিয়া আপোনালোকে সম্পূৰ্ণ কৰিব, তাৰমানে আটাইকেইজন ষ্টুডেণ্টৰ যিখিনি তেওঁলোকৰ তথ্য লাষ্ট ইয়েৰৰ যিখিনি ডাটা, সেইখিনি যেতিয়া আপোনালোকে ফাইনেলাইজ কৰাব, ভৰাব, ছাবমিট কৰাৰ পাছত এটা ক্লাছ যেতিয়া সম্পূৰ্ণ হ'ব তেতিয়া আপোনালোকে এই ফাইনেলাইজ বুটামটো ক্লিক কৰিব লাগিব। দেখিছে, এনেধৰণে প্ৰতিটো ক্লাছ আপোনালোকে প্ৰথমে কি কৰিব লাগিব, তথ্যখিনি ভৰাই ফাইনেলাইজ কৰিব লাগিব, ঠিক আছে। প্ৰতিটো ক্লাছ কৰিলে, প্ৰতিটো ক্লাছ কৰাৰ পাছত আপোনাৰ একেবাৰে শেষত দেখিব প্ৰতিটো ক্লাছ, এতিয়া আপুনি এটা ক্লাছ কৰিলে ইয়াত অপশ্যন দেখিছে ভিউ চামাৰি, ইয়াত খুব সৰুকৈ ওলাইছে মোবাইল স্ক্ৰীনত, আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিব। তো ভিউ চামাৰি মই ক্লিক কৰিলোঁ, তাৰমানে এতিয়া মই যিহেতু একো কৰা নাই, গতিকে এই ডাটা ষ্টুডেণ্টখিনিৰ ষ্টেটাছটো এই পেণ্ডিং দেখিছেনে আপোনালোকে, এই পেণ্ডিং অৱস্থাত থাকিব, যিহেতু মই একো কৰা নাই ইয়াত, ঠিক আছে। যেতিয়া আপুনি ফিল আপ কৰিব সেইটো এটা ষ্টেটাছটো শ্ব' কৰিব ধুনীয়াকৈ। ইয়াৰ পাছতে মই যদি চাওঁ একেবাৰে শেষত, এতিয়া আপোনাৰ কোন ক্লাছৰ কিমান কৰিলে দেখিছে, প্ৰগ্ৰেশ্যন চামাৰি, তাৰমানে মই ক'ত নিলোঁ আপোনালোকে গম পাইছেনে, প্ৰগ্ৰেশ্যন চামাৰিটো চাওক, প্ৰগ্ৰেশ্যন চামাৰি ছেকশ্যন ৱাইজ বুলি যদি আহে 2024 2025, তাৰমানে আপোনাৰ ছেকশ্যন ৱাইজ যেতিয়া চালে ইয়াত ধুনীয়াকৈ, এতিয়া যিহেতু মই কাম কৰা নাই, কিমানজন ষ্টুডেণ্টৰ কাম হ'ল কিমানজন হোৱা নাই ইয়াত ধুনীয়াকৈ শ্ব' কৰি থাকিব। যিহেতু এতিয়ালৈকে মই কৰা নাই কামটো, গতিকে পেণ্ডিং দেখাই আছে, ক্লিয়াৰ। তো এইখিনি আপোনালোকে কৰিব লাগিব। আৰু এইখিনি কৰাৰ অন্তত একেবাৰে শেষত আমি কি কৰিম, এই গোটেইখিনি যেতিয়া আমাৰ অল ক্লাছ ষ্টুডেণ্ট সম্পূৰ্ণ হ'ব, তাৰমানে ইয়াত কিন্তু চাওক এড কৰা, নতুনকৈ এড কৰা কথাটো ইয়ালৈকে অহা নাই। ইয়াত আমাৰ কি কাম কৰিছোঁ, আমি যিখিনি ষ্টুডেণ্ট আমাৰ বিদ্যালয়ত ক্লাছ 6ত আছে, ক্লাছ 1ত আছে, বা যিকোনো এটা ক্লাছত যিখিনি ষ্টুডেণ্ট আছিলে লাষ্ট ইয়েৰ, তো সিহঁতক প্ৰথমে আমি কি কৰিছোঁ, প্ৰমোট কৰি লৈছোঁ, বা সিহঁতৰ যিখিনি তথ্য আছে সেইখিনি আমি দি সিহঁতক আপডেট কৰিছোঁ, ক্লিয়াৰ। এইখিনি সম্পূৰ্ণ কৰাৰ পাছত এইটো আমি একেবাৰে অন্তত আমাৰ গোটেই স্কুলখনৰ যেতিয়া আমাৰ কাম শেষ হ'ব, প্ৰতিটো ক্লাছৰ যেতিয়া আমি ফাইনেলাইজ কৰিম, তেতিয়াহ'লে আমি একেবাৰে শেষত ফাইনেলাইজ প্ৰগ্ৰেম কৰিম। আৰু এইখিনি সম্পূৰ্ণ হোৱাৰ পাছত আপোনালোকে কি কৰিব লাগিব, ইয়াৰ লগে লগে ইয়াৰ পাছতে আপোনালোকে আপাৰৰ কাম কৰিব লাগিব, ঠিক আছে। আপাৰৰ কাম কৰিব, আপাৰ কাম কাৰ কৰিব, যিবিলাকৰ নতুন ষ্টুডেণ্টৰ যিবিলাকৰ আধাৰ ইতিমধ্যেই আছে, তেওঁলোকৰ কামহে আপোনালোকে আপাৰ ক্ৰিয়েট কৰিব পাৰিব, সেই কথাটো আপোনালোকে জানে, ঠিক আছে। আৰু এইখিনি কৰাৰ অন্তত আপোনালোক যেতিয়া আপোনালোকৰ ব্লক MIS হওক বা CRCC হওক, তেওঁলোকে যেতিয়া আপোনালোকক জনাব যে আপোনাৰ নতুন ষ্টুডেণ্ট বেলেগৰ পৰা ল'ব পাৰিব, ড্ৰপ বক্সৰ পৰাই হওক বা প্ৰমোট কৰিব পাৰিব, তেতিয়া সেইখিনি আপোনালোকে কৰি ল'ব পাৰিব, ঠিক আছে। আৰু ইয়াৰ লগে লগে আমি প্ৰথমে মই কৈছোঁ যে আমি দুটা মডিউল আমি আকৌ কাম কৰিব লাগিব, এটা হ'ল কি টিচাৰ্ছ মডিউল, আৰু তাৰপিছতে আহিল যে প্ৰফাইল এণ্ড ফেচিলিটিছ, আমি সেইখিনি কমপ্লিট কৰিব লাগিব। তাৰমানে আমাৰ এখন ডাইচ সম্পূৰ্ণ হ'বৰ কাৰণে আমাৰ 3টা কেটেগৰী আছে। প্ৰথম আহিলে আমাৰ ষ্টুডেণ্টটো আহিলে, তাৰপিছত আহিলে আমি প্ৰথমেই মই দেখাইছোঁ ভিডিঅ'টোত, তাৰপিছত আহিলে আমাৰ প্ৰফাইল এণ্ড ফেচিলিটি, আৰু শেষত আহিলে আমাৰ কি টিচাৰ প্ৰফাইলটো। গতিকে এই গোটেইকেইটা আমি কাম সম্পূৰ্ণ কৰি আমাৰ চাৰ্টিফাই কৰিলেহে আমাৰ ডাইচটো ক্লিয়াৰ হ'ব, সম্পূৰ্ণ হ'ব। গতিকে আপোনালোকে এবাৰ ধুনীয়াকৈ চেক কৰিব, আৰু এই কামখিনি আমি খুব সোনকালে কৰিব লাগিব, যিহেতু আমাৰ নটিফিকেশ্যন আহিছে, আৰু এইটো কাৰণে সোনকালে কৰিব লাগিব। আৰু সোনকালে কৰোঁতে আপোনালোকে খৰধৰ কৰোঁতে কিন্তু ভুল নকৰিব, ঠিক আছে, কাৰণ আপোনালোকে ধুনীয়াকৈ কামখিনি চাই চিতি কৰিব, যাতে, কাৰণ যিহেতু আজিকালি ডাইচখন ভেৰি ইম্পৰ্টেণ্ট হয়, ইয়াৰ ওপৰতে গোটেই আমাৰ ষ্টুডেণ্টৰ যদি হিচাপ নিকাচ আটাইবিলাক কাম হ'ব। ঠিক তেনেকৈ আমাৰ প্ৰফাইল ফেচিলিটি বনাওঁতেও সেই আমাৰ স্কুলখনৰ গোটেই ডাটাখিনি দিওঁতে একদম পূৰা কাৰেক্ট ডাটা দিবলৈ ট্ৰাই কৰিব লাগে, কাৰণ আমাৰ ইয়াৰ পৰা আমাৰ বাকী পৰৱৰ্তী সময়ত যিমান ফাইনেন্সিয়েলি হওক বা যিকোনো ক্ষেত্ৰতে এই কামত আহিব। গতিকে সেইখিনি আপোনালোকে চাব, আৰু টিচাৰ ডাটাটো খুব ধুনীয়াকৈ এণ্ট্ৰি কৰিব লাগিব। যদি কোনোবা শিক্ষক আপোনালোকৰ বিদ্যালয়ৰ পৰা বেলেগ বিদ্যালয়লৈ গৈছে, তেওঁলোকক আমি কেনেকৈ ট্ৰেন্সফাৰ কৰিব লাগিব, কি কৰিব লাগিব, সেইখিনি কথা আছে। গতিকে সেইখিনি পৰৱৰ্তী সময়ত আপোনালোকক জনাম। গতিকে প্ৰথম আপোনালোকৰ এতিয়া কাম হৈছে যে আমাৰ প্ৰগ্ৰেশ্যন এক্টিভিটিত যাম, মানে ষ্টুডেণ্ট মুভমেণ্ট এণ্ড প্ৰগ্ৰেশ্যনত যাম, হয়নে। আমি ইয়াত যাম, ষ্টুডেণ্ট প্ৰগ্ৰেশ্যন এক্টিভিটিত গৈ আমি প্ৰগ্ৰেশ্যন এক্টিভিটিত সোমাই পিনে আমি প্ৰতিটো ষ্টুডেণ্টক আমি প্ৰগ্ৰেশ্যন মডিউল যাম। প্ৰগ্ৰেশ্যন মডিউললৈ গৈ আমি কি কৰিব লাগিব, প্ৰতিটো ক্লাছৰ প্ৰতিজন ষ্টুডেণ্টক তেওঁলোকৰ যি ডাটা, সেই ডাটাটো আমি পুট কৰি কিমান দিন বিদ্যালয়ত আছে, কিমান তেওঁ পাৰ্চেণ্টেজ পাছ কৰিলে নেক্সট ইয়েৰটোৰ কাৰণে, সেই গোটেই তথ্যখিনি ভৰাই আমি শেষত ফাইনেলাইজ কৰিম। আৰু তেনেধৰণে আটাইকেইটা ক্লাছ ফাইনেলাইজ কৰাৰ পাছত আমি একেবাৰে শেষত ফাইনেলাইজ প্ৰগ্ৰেশ্যন আমি এই
টেবটো ক্লিক কৰি আমি শেষত কনচেণ্ট দিব লাগিব ঠিক আছে গতিকে ষ্টুডেণ্ট মডিউলৰ ক্ষেত্ৰত এইটোৱে ডাটা গতিকে আপোনালোকে খুব ধুনীয়াকৈ এবাৰ চেক কৰি ল'ব গতিকে সকলো বিদ্যালয়ে সুন্দৰ ৰূপত কৰিব বুলি মই আশা কৰিলোঁ আৰু ভিডিঅ'টো চাই ল'ব ধুনীয়াকৈ যদি কিবা অসুবিধা পায় তেন্তে জনাব ধন্যবাদ